নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ ফালৰ পৰা PM ফ্ৰী চেইং মেচিন নামৰ এটা স্কিম আহিছে, যিটো স্কিমৰ জৰিয়তে সকলো পুৰুষ মহিলাই ফ্ৰীতে চিলাই মেচিন লাভ কৰিব। কোনসকল পুৰুষ মহিলাই ফ্ৰীতে চিলাই মেচিন লাভ কৰিব, আপোনালোকে ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব, আপোনালোকৰ লাষ্ট ডেট কিমান তাৰিখৰ আগত আপোনালোকে ইয়াৰ এপ্লাই কৰিবলৈ লাগিব, সকলোবোৰ এই ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে যদি এই ফৰ্মখন লাভ কৰিবলৈ বিচাৰে, তাৰ কাৰণে আপোনালোকে জিলা উন্নয়ন খণ্ড বা যদি আপুনি গাঁও অঞ্চলৰ অন্তৰ্গত হয়, তেন্তে আপোনালোকে গাঁও পঞ্চায়ত বা গাঁওবুঢ়াৰ পৰা আপোনালোকে এই ফৰ্মখন ল'ব পাৰিব। তাৰোপৰি আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰাৰ পিছত আপোনালোকে ফৰ্মখনত কিছুমান তথ্য বহাব লাগিব। নেম অফ দ্য এপ্লিকেণ্টত আপোনালোকে নিজৰ নামটো বহাব। বহোৱাৰ পিছত মেল নে ফিমেল হয় আপুনি, সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। আপোনালোকৰ এড্ৰেছখিনি ইয়াতে বহাব। ডেট অফ বাৰ্থ এণ্ড এজ, আপোনালোকৰ ডেট অফ বাৰ্থ লগতে আপোনালোকৰ বয়স কিমান হৈছে সেইটো বহাব। আপোনালোকৰ কাষ্টৰ নাম কি, OBC, জেনেৰেল, SC, ST কি হয় সেইটো আপোনালোকে ইয়াত উল্লেখ কৰি দিব। আণ্ডাৰ হোৱাট ৰিজন দ্য চেইং মেচিন ৰিকুৱেষ্টেড, আপুনি কিহৰ কাৰণে চেইং মেচিনটো ল'ব বিচাৰে। যদি আপুনি প'ৰ হয় তেন্তে আপোনালোকে ইয়াতে য়েছ দিব। তাৰপিছত যদি আপুনি ডেষ্টিটিউট উইড' হয় তেন্তে আপোনালোকে ডেষ্টিটিউট উইড' বুলি ইয়াত ছিলেক্ট কৰি ল'ব। যদি আপুনি ডিজাৰ্টেড ৱাইফ হয় তেন্তে আপোনালোকে ডিজাৰ্টেড ৱাইফ ছিলেক্ট কৰিব। যদি আপুনি হেণ্ডিকেপ হয় তেন্তে আপোনালোকে হেণ্ডিকেপ বুলি ইয়াত ছিলেক্ট কৰি ল'ব। এনুৱেল ইনকাম, আপোনালোকৰ বছৰি ইনকাম 12,000 টকাৰ তলত হ'ব লাগিব, তেতিয়াহে আপোনালোকে স্কিমটো লাভ কৰিব। গতিকে আপোনালোকৰ এনুৱেল ইনকামটো আপোনালোকৰ হিচাপত ইয়াত দি দিব। ই চেইং মেচিন ৱাজ ৰিচিভ প্ৰিভিয়াছলি, আপোনালোকে আগতে চেইং মেচিন লাভ কৰিছে নেকি, যদি লাভ কৰিছে তেন্তে আপোনালোকে য়েছ দিব, যদি নাই কৰা তেন্তে ন' দিব। তাৰপিছত ফ্ৰম হোম দ্য চিটিচিং ৱাজ ট্ৰেইন, আপুনি ক'ৰ পৰা প্ৰশিক্ষণ লৈছে সেই প্ৰশিক্ষণ কেন্দ্ৰটোৰ নাম ইয়াতে উল্লেখ কৰি দিব। পাছপৰ্ট চাইজ ফটো এনক্ল'জ, তাৰপিছত আপোনালোকে পাছপৰ্ট চাইজ ফটো এটা ইয়াতে বহাব। তাৰপিছত তলত দেখিছে নহয় ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ইয়াতে আপোনালোকে ছিগনেচাৰটো বহাব আপোনালোকৰ। তাৰপিছত এই এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে আপোনালোকে কিছুমান প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। প্ৰমাণপত্ৰসমূহ ক্ৰমে চাৰ্টিফিকেট টু বি এনক্ল'জ, ইনকাম চাৰ্টিফিকেট বিল' ৰিচ 12,000, আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো গাঁঠি দিব লাগিব। প্ৰুফ অফ এজ, আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট গাঁঠি দিব লাগিব। ইফ হেণ্ডিকেপ মেডিকেল চাৰ্টিফিকেট, যদি আপুনি হেণ্ডিকেপ হয় তেন্তে হেণ্ডিকেপৰ প্ৰমাণপত্ৰখন আপোনালোকে গাঁঠি দিব লাগিব। ইফ ডেষ্টিটিউট উইড' চাৰ্টিফিকেট শুড বি এনক্ল'জ, যদি আপুনি বিধৱা হয় তেন্তে আপোনালোকে বিধৱাৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। তাৰপিছত 5 নম্বৰতে কৈছে কমিউনিটি চাৰ্টিফিকেট, আপোনালোকে কমিউনিটি চাৰ্টিফিকেট গাঁঠি দিব লাগিব। আপুনি কোনটো কমিউনিটিৰ হয়, জেনেৰেল, OBC, MOBC, SC, ST কোনটো কমিউনিটিৰ হয় সেই কমিউনিটিৰ চাৰ্টিফিকেট আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ সৈতে গাঁঠি দিব লাগিব। 6 নম্বৰত কৈছে ইফ ডিজাৰ্টেড ৱাইফ চাৰ্টিফিকেট শুড বি এনক্ল'জ, যদি আপুনি ডিজাৰ্টেড ৱাইফ হয় সেই ডিজাৰ্টেড ৱাইফৰ প্ৰমাণপত্ৰ এখন আপোনালোকে গাঁঠি দিব লাগিব। 7 নম্বৰত কৈছে প্ৰুফ ফৰ নয়িং টেইলৰিং, আপুনি যে চিলাই মেচিনৰ প্ৰশিক্ষণ লৈছে সেই প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ এখন আপোনালোকে গাঁঠি দিব লাগিব। 8 নম্বৰত কৈছে পাছপৰ্ট চাইজ ফটো, এই গোটেইখিনি ডকুমেণ্ট আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ সৈতে গাঁঠি কিনে জিলা উন্নয়ন খণ্ডৰ ব্লক নাইবা যদি আপুনি গাঁও অঞ্চলৰ অন্তৰ্গত হয় তেন্তে আপোনালোকে গাঁও পঞ্চায়ত নাইবা গাঁওবুঢ়াৰ ওচৰত গৈ আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 30 আগষ্টৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই স্কিমৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেন্তে আপোনালোকে জিলা উন্নয়ন খণ্ডৰ ব্লক নাইবা যদি আপুনি গাঁও অঞ্চলৰ অন্তৰ্গত হয় তেন্তে আপোনালোকে গাঁও পঞ্চায়ত নাইবা গাঁওবুঢ়াৰ ওচৰত গৈ আপোনালোকে জানিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেদৰে আবেদন কৰিব লাগিব। আবেদন কৰাৰ পিছত আপোনালোকক ভেৰিফিকেশ্যনত মাতা হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপুনি উপযুক্ত হয় তেন্তে আপোনালোকক এই চিলাই মেচিন ফ্ৰীতে প্ৰদান কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই ইনফৰ্মেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকলৰ মাজত কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।